হয় আজি আসাম ব্লাইণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন আমাৰ ৰাজ্যিক পৰ্যায়ৰ T10 ব্লাইণ্ড ক্ৰিকেট টুৰ্ণামেণ্ট আজি অনুষ্ঠিত হৈছে। সঁচাকৈ এইটো আমাৰ কাৰণে তামোলপুৰবাসীৰ কাৰণে গৌৰৱৰ বিষয় যে তেওঁলোকে ইয়াতে খেলখন অনুষ্ঠিত কৰিছে আৰু প্ৰথমবাৰৰ কাৰণে এই খেলখন ইয়াতে অনুষ্ঠিত কৰিছে। তাৰ কাৰণে মই আমাৰ আসাম ব্লাইণ্ড স্পৰ্ট এছ'চিয়েশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো ক্ৰিকেটত যথেষ্ট সম্ভাৱনা থাকে আৰু প্ৰথমবাৰৰ কাৰণে আমাৰ এই দিব্যাংগসকলৰ কাৰণে এই টুৰ্ণামেণ্টটো অনুষ্ঠিত কৰিছে। ইতিমধ্যে আমি দেখিছোঁ বহুত আমাৰ ৰাজ্যিক পৰ্যায়তে হওক বা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক এই টুৰ্ণামেণ্টবিলাক হৈ থাকে আৰু নিশ্চিতভাৱে ক'ব লাগিব যে আসাম ব্লাইণ্ড স্পৰ্ট এছ'চিয়েশ্যনে এই প্লেয়াৰসকলক এখন মঞ্চ দিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা নিশ্চিতভাৱে অসমৰ পৰা ভাল প্লেয়াৰ ওলাব আৰু আমাৰ অসমৰ কাৰণে খেলিব পাৰিব, আমাৰ দেশৰ কাৰণে খেলিব পাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অসমৰ নামটো উজ্বলাবলৈ সক্ষম হ'ব। মই তাৰমানে আমাৰ এই খেলখন আপোনাৰ এখন ৰাজ্যিক ভিত্তিক আপোনাৰ মানে ত্ৰিকোণীয়া ছিৰিজ হয়। ইয়াতে আপোনাৰ ৱেষ্ট আৰু ইষ্ট আৰু নৰ্থ জোন আছে। আপোনাৰ ডিব্ৰুগড়ৰ পৰা পাঠশালালৈকে প্লেয়াৰ, যোৰহাট, লখিমপুৰ, গুৱাহাটী, তামোলপুৰ, পাঠশালা আৰু আপোনাৰ ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ সেই সকলোখিনি মানে প্ৰায়খিনি অঞ্চলৰে ইয়াত মানে প্লেয়াৰ্ছ আছে। আৰু আমাৰ এই উদ্যোগটো প্ৰথম হয় অসমত, প্ৰথমবাৰৰ বাবে আমি অসম দৃষ্টিহীন ক্ৰীড়া সন্থা আসাম ব্লাইণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে আমি এই টুৰ্ণামেণ্টখন অৰ্গেনাইজ কৰিছোঁ। আৰু আমাৰ অৰ্গেনাইজ কৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ যেনেকৈ আপোনালোকৰ মানে যিসকল দৃষ্টিবানসকলৰ যিহেতু ক্ৰিকেট থাকে তাত মানে ৰঞ্জী ট্ৰফি যেনেকৈ থাকে তেনেকৈ আমাৰ দৃষ্টিহীনৰ ক্ৰিকেটত নাগেশ ট্ৰফি থাকে। সেই নাগেশ ট্ৰফি যিটো 25-26 বৰ্ষৰ নাগেশ ট্ৰফি সেইটো আপোনাৰ অহা ডিচেম্বৰত হ'ব আৰু ইয়াত যিসকল মানে প্লেয়াৰ চিলেক্ট হ'ব, আমি বচা চিলেক্টেড প্লেয়াৰ্ছ আমি অসম টীম হিচাপে তেওঁলোকক নাগেশ ট্ৰফি ৰিপ্ৰেজেণ্ট কৰিবলৈ লৈ যাম। আৰু আমাৰ এই খেলখন মানে পতাৰ উদ্দেশ্যটো এইটো আৰু এটা আছে যে আমি যিটো একতাৰ এনাজৰীৰে যিটো বান্ধ খোৱা, যিটো আমাৰ মানুহে কয় যে এইটো সামাজিক ব্যৱধান এটা আছে বুলি কয়, যে দৃষ্টিহীন লোকৰ মাজত বা লোকৰ আৰু মেইন ষ্ট্ৰীম ছ'চাইটিৰ লগত যিটো এটা একতাৰ এনাজৰীৰ কথা কয়, সেই একতাৰ এনাজৰীডাল যাতে আজি আমি দেখিছে আপুনি খেলখন অনুষ্ঠিত কৰিছে, ইয়াতে তামোলপুৰ জিলাৰ সকলো শুভাকাংক্ষী আহি আমাৰ ইয়াতে উপস্থিত হৈছে। তো এই যে আমাৰ ইয়াতে যিটো একতা, এই বস্তুটো আমি এই মেছেজটো গোটেই অসমলৈকে দিব বিচাৰিছোঁ, যাতে আমাৰ এই খেলৰ যোগেদি আমি যিটো মানে সামাজিক ব্যৱধান আছিল সেই সামাজিক ব্যৱধানটো দূৰ কৰি আমি এটা একতাৰ এনাজৰী বান্ধিব বিচাৰিছোঁ। আৰু আমাৰ ইয়াতে অসম চৰকাৰ, BTR চৰকাৰ আৰু আমাৰ জিলাৰ শুভাকাংক্ষীসকল আমাৰ মাজত আমাক সহায় কৰিছে, আৰ্থিকভাৱে হওক আমাক মানসিকভাৱে হওক সকলো দিশত আমাক সহায় কৰিছে আৰু আমাৰ প্ৰথম পদক্ষেপ। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতলৈকে আৰু ইয়াতকৈ আমি উন্নত পৰ্যায়ৰ টুৰ্ণামেণ্ট বা আৰু ইয়াতকৈ ভাল ইনিচিয়েটিভ আমি ল'ব পাৰিম। আমাৰ অহাকালি হ'ব। আমাৰ ইয়াত এই টুৰ্ণামেণ্টত নেশ্যনেল প্লেয়াৰ 4-5জন খেলি আছে বৰ্তমান, যাতে তেখেতসকলৰ লগতে আমাৰ নিউ প্লেয়াৰখিনিও এটা ভাল সুযোগ পায় বা শিকিব পাৰে, সেইকাৰণে অৰ্গেনাইজ কৰা হৈছে। পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব অসম চৰকাৰ, BTR চৰকাৰ, তেখেতসকলে আমাক ইয়াত পাতাৰ সুযোগ দিলে আৰু মিডিয়াসকল আছে তেখেতসকলে ভালকৈ প্ৰচাৰ কৰিছে। আৰু আমাৰ মেইন উদ্দেশ্য হ'ল যে আমি এটা অসমক ৰিপ্ৰেজেণ্ট কৰা টিম এটা বনাই আমি যাতে নাগেশ ট্ৰফি জিকি আহিব পাৰোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি আগন্তুক দিনতো এনেকৈ আমি টুৰ্ণামেণ্টটো অৰ্গেনাইজ কৰি যাব পাৰোঁ।